এতিয়া ইয়াত আজি ৰাতিপুৱা সি ভাত খোৱা নাই এতিয়া মই তাক খাবলৈ কিবা এটা বনাই দিওঁ গৈ এটা বাটিত লৈছোঁ আটা 6 চামুচ আৰু এটা চপাৰত লৈছোঁ গাজৰ আধা টুকুৰা বিট আধা টুকুৰা আপোনালোকে ঘৰত এইটো বনাই চাব খুব ইজি হয় আৰু কম সময়
খাবলৈ ভাল পাওঁ মই। স্কুলৰ পৰা অহাৰ পিছত এই দুইটা উৎপাত কৰি থাকে। অংকুৰ স্কুলৰ পৰা অহাৰ পিছত তাৰ পাৰুচা মানে পুৰা ফূৰ্তি, থাকে যে আমনি পায়। আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব